Hello everyone, আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভ্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আমি ৰাতিপুৱাই এতিয়া ওলাইছো ভুৱনেশ্বৰলৈ যাম বুলি গতিকে আজি বিভিন্ন ধৰণৰ জাগা চাম আৰু তেতিয়া হলে বলক ভিডিওটি আৰম্ভ কৰো সো আমি এতিয়া গাড়ীৰ পৰা নামিলো বাছৰ পৰা আৰু আমাৰ ফাৰ্স্ট ডেষ্টিনেশ্যন গাইডে আমাক ইয়াতে নমাই দিলে আৰু ইয়াতে কি বুলি ক'লে ন নামটো কিবা নামটো পাহৰি গ'লো নহয় ইয়াতে এটা সাগৰ আছে আৰু গতিকে গৈ আছোঁ এতিয়া সাগৰৰ পাৰত আৰু এই সাগৰৰ পাৰটোৰ নাম হৈছে চন্দ্ৰভাগা বিচ বুলি কোৱা হয় মনত পৰি গ'ল এতিয়াহে আৰু ইয়াতে আমি অকণমান টাইম স্পেন্ড কৰিলোঁ আৰু এয়া হৈছে মোৰ মাৰ লগত দুখনমান ফটো উঠিলোঁ আৰু তাৰ পিছত আমি অন্য ঠাইলৈ ওলাই দিলোঁ আৰু আমাৰ নেক্সট ডেষ্টিনেশ্যন হৈছে কনৰ্ক ছান টেম্পল আৰু ফাইনেলি আমি এতিয়া ছান টেম্পল আহি পালোঁ ছান মানে হৈছে সূৰ্য মন্দিৰ কেনেকুৱা লাগিছে মাইনা তোমাৰ কি দেখিলা কোৱাচোন ইয়াতে বহুত ডাঙৰ ডাঙৰ ৰথ আছে মানে চকাবিলাক এনেকৈ ৰথৰ চকা আছে আৰু বনা কৰা আছে চ' এতিয়া ঘূৰি আছোঁ আৰু বিৰাট গৰম দিছে আজি একেবাৰে থাকিব নোৱাৰি চকু মেলিব নোৱাৰা হৈছে আৰু এই ছান টেম্পলটো বহুত ধুনীয়াকৈ ডেকৰেট কৰা আছে ৰথৰ চকাৰ নিচিনা এইবোৰ আপোনালোকে দেখিছেই আৰু গোটেইখন সেউজীয়া আৰু তাৰ মাজতে এই মন্দিৰটো সঁচাকৈ বহুত বেছি ধুনীয়া আৰু এতিয়া আমাৰ যাবৰে হ'ল আৰু বহুত ফটো উঠিলোঁ ভালকৈ চালোঁ তাৰপিছত আৰু ইয়াতে টাইম তাকৰ বহুত জলদি যাব লাগে কাৰণ বহুত জাগা চাব লাগে আৰু এয়া হৈছে ছান টেম্পলৰ ভিতৰৰ ঠাই আৰু তাতে উঠা দুখনমান ফটো মই ইয়াতে লগাই দিছোঁ আৰু এতিয়া আমি ভাত পানী খাই এঘণ্টামান বাছত আহিলোঁ আহি পিনে এতিয়া মাজতে লংকেশ্বৰ মন্দিৰ চালোঁ লিংগৰাজ মন্দিৰ কিন্তু তাতে মানে ভিতৰত মোবাইল নিব নিদিয়ে গতিকে দেখুৱাব নোৱাৰিলোঁ আৰু এতিয়া গৈ আছোঁ উদয়গিৰি বিৰাট ভাগৰ লাগিছে কিন্তু উপায় নাই আৰু আহিছোঁ যেতিয়া চাই যাওঁ আৰু গৈ আছোঁ এতিয়া খোজকাঢ়ি অকণমান খোজকাঢ়ি যাব লাগিব তাৰপিছতহে পাম উদয়গিৰি মন্দিৰ চ' এতিয়া যাওঁ তাত লগ পাম লাগিছে কোৱা ভাল একদম আমি ৰাতিপুৱাৰ পৰা ঘূৰি এটাকৈ চাই আহি আছোঁ ইয়াতে আহিছোঁ এতিয়া কিন্তু আমাৰ গোটেই চোৱা নহ'ব যিহেতু সোনকালে বন্ধ কৰে চাই আছোঁ ইমান ভাগৰ লাগি আছে ওইটো ফটো উঠিছিলোঁ আমি লাষ্ট টাইম আহোঁতে ফেচাটোত ইয়াতে গতিকে এতিয়া আমি আহিছোঁ ইণ্ডিয়াছ ফাৰ্ষ্ট জুলজিকেল পাৰ্ক যিখন ভাৰতবৰ্ষৰ প্ৰথম জুলজিকেল পাৰ্ক আছিলে আৰু তাত সোমাইয়ে এয়া দেখিছোঁ বান্দৰ আৰু ইয়াতে ধুনীয়াকৈ নামবোৰ লিখি থোৱাই আছে কোনটো কি প্ৰজাতিৰ আৰু তাৰপিছত এয়া ইমানবোৰ হৰিণা আমি একেলগে দেখিছোঁ আৰু এতিয়া প্ৰায় গধূলিয়ে হ'ল গতিকে আমি তাৰ পৰা ওলাই দিলোঁ আৰু আজিৰ ভিডিঅ' আছিল এইখিনিয়ে মই আপোনালোকক এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম আৰু তেতিয়ালৈকে আপোনালোকে মোৰ ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই লাভ ইউ অল